মই বুলিয়ে নহয় আপুনিও সেইটো গম পায় যিমানেই দূৰত নাথাকক যিমানেই বেলেগ জাগাত নাযাওক কিয় আপোনাৰ নিজৰ ঘৰত যেতিয়া মই থাকিব তাৰ সদায় এনজয়মেণ্টটো বেলেগ হয় এটা বেলেগ লেভেললৈ যাই পায় তো গাইজ মই যোৱাকালি আহিছোঁ মোৰ নিজৰ হোম টাউনত মানে মই নিজৰ ঘৰত আছোঁ আৰু আজি মই পূৰা এনজয় কৰি আছোঁ চ' যিয়ে নহওক গাইজ সকলোকে গুড মৰ্ণিং টু এভৰি ওৱান আৰু মোৰ চেনেলটোলৈ স্বাগতম ৱেলকাম যিয়ে নহওক তো গাইজ লোকেল জেগাত আছোঁ নিজৰ ঘৰত আছোঁ আৰু এই জেগাৰ পৰাই আজি এটা সৰু ষ্টৰি বনাওঁ আৰু এই ষ্টৰিটো আপোনালোকক যিমানখিনি পাৰোঁ একদম মছলা চছলা ঢালি আপোনালোকৰ ওচৰত দেখুৱাম তো কি কৰিম বলক এক মিনিট এটা কথা ক'ব পাহৰিছোঁ মই যিহেতু আপোনালোক কৈছিলোঁ মোৰ নতুন ৰুমৰ এটা টুৰ দেখুৱাম মানে নতুন ৰুমত কেনেকৈ কি বনাইছোঁ দেখুৱাম চব ৰেডি হৈ গৈছে বাট আজি নেদেখুৱালোঁ কাৰণ আজিও এই ব্লগটো মই বনোৱাৰ ইচ্ছা আছিলে সেইটো ব্লগটো মই বনাই এইটো ঢালি আপোনাৰ নেক্সট মানে ভিডিঅ'ত হয়তো মই মোৰ নিজৰ ৰুমৰ সেইটো দি দিম তো বলক আজি মোৰ নিজৰ জেগাকে চাওঁ নিজৰ জেগাটোকে অকণমান দেখুৱাওঁ বলক বহুদিন গাড়ীখন চলোৱা নাছিলোঁ আপোনালোকে হয়তো এটা লাষ্ট ব্লগত মোক দেখিছিলে স্কুটিখন তাৰ পিছৰ পৰা একদম মই স্কুটি ঘৰতে থৈ গৈছিলোঁ মানে এইটো কাৰণে কি ক'ম আৰু গমেই পাইছে লাইচেঞ্চ চব মানে বেছিকৈ চোৱা কৰিছে মোৰ একচুৱেলি চব আছিলে বাট মোৰ ইঞ্চুৰেঞ্চটো ফেইল হৈছিলে আৰু মোৰ পলিউশ্যন চাৰ্টিফিকেটো নাছিলে তো সেইটো কাৰণে মই চলোৱা নাছিলোঁ আৰু এনেই আৰু থৈ গৈছিলোঁ ইয়াতে তো আজি অকণমান মানে এইখন স্কুটিখন অকণমান ধুই উঠি অলপ চাফ চিকুণ কৰি অলপ ফিউল আপ কৰি দিওঁ কৰি কালি এইখন মই লৈ যাম আৰু এইটো কাৰণে লৈ যাব ওলাইছোঁ কাৰণ এতিয়া বহুতখিনি জেগা ঘূৰিম মানে এনেকুৱা প্লেনিং কৰিছোঁ ঘূৰা অলপ চলি থাকিব ব্লগৰ কাৰণে তো সেইটো কাৰণে বহুতখিনি দৰকাৰ হয় তো এই ব্লগটো আৰম্ভ কৰিলোঁ আৰু লৈ যাম এতিয়া আপোনালোকক তো ফাইনেলি আহি পালোঁ এতিয়া অকণমান গাড়ীখন ক'লোঁ যিহেতু চাফা কৰি লওঁ কৰি উঠি আৰু বঢ়িয়াকৈ বনাই চনাই এতিয়া তেল চেল ভৰাই আৰু দেখাই আছোঁ জেগা আপোনাক পূৰা গাড়ী চাড়ী আহিছে ভাই ক'ৰবাত টাপকাই দিলে বেয়া হ'ব কথাটো তো যিয়ে নহওক গাইজ মই আপোনালোকক কৈছিলোঁৱেই মই আপোনাক কিবা নহয় কিবা এটা দেখুৱাম মোৰ জেগাত আহি মোৰ লোকেল প্লেচটো আজি আপোনাক মই অকণমান এক্সপ্ল'ৰ কৰিম বুলি ভাবিছোঁ তো আপোনালোকে লাষ্ট এটা ভিডিঅ'ত মোৰ হয়তো দেখিছিলে বৰষুণৰ সময়ত মানে এই ৰাস্তাটোদি গৈছিলোঁ বেছি কথা পাতিব পৰা নাছিলোঁ এই ৰাস্তাটোদি কিন্তু আজি জেগাও ভাল পূৰা ৱেডাৰো ধুনীয়া হয় তো সেইটো কাৰণে এই ৰাস্তাটো এবাৰ ভিজিট কৰিলোঁ চাওক কোনো একো নাই পূৰা চাইলেণ্ট যদি কেতিয়াবা টেনশ্যনত থাকে আপোনালোকে এই ৰাস্তাটোত আহক আহি অকণমান টাইম ৰখি দিয়ক ইয়াতে পূৰা টেনশ্যন গুচি যাব তো ভাল লাগিছে এই ৰাস্তাটো মই আপোনাক ঘূৰাই দি আছোঁ যদি আপুনি এই চাইড যায় আপুনি একদম পঞ্চৰত্ন পাব ব্ৰহ্মপুত্ৰৰ ছেকেণ্ডখন দলং অকণমান আগত যাওঁ আগৰ এটা মন্দিৰ আছে সেই মন্দিৰটোত আগতে গৈছিলোঁ বহুত ইয়াতে থাকোঁতে আজি ভাবিছোঁ একবাৰ সেইটো মন্দিৰ এবাৰ ভিজিট কৰি আহোঁ ট্ৰাইপডেদি কৰিলে ৱাইড এংগলটো মানে অলপ ভাল দেখা পায় মানে তো যাই থাকোঁতে দেখিলোঁ এখন দলং আৰু এই দলংখন হৈছে এইখন ইহঁতে কয় ইয়াৰে মানুহে কয় এইখন বোলে বহুত আগতে বনোৱা বাট তো সেইটো কাৰণে একো নাই বেলেগ একো তো নৰ্মেলি নদী এটা আছে এই তলেদি যাব পাৰিলোঁ হয় সেইফালেদি কিন্তু এইফালেদি অহাৰ এইটোৱে কাৰণ যে এইখন দলঙেদি যাওঁ বোলে ইংৰাজে বনোৱা দলং তো সেইটো কাৰণে ইংৰাজে বনোৱা দলঙেদি যাই আছোঁ আৰু গাইজ যিয়ে নহওক কিবাকৈ নিজে খোৱাৰ দৰে গাড়ীখনকো খুৱাই ল'লোঁ আৰু এতিয়া আগৰ ফালে যাই লওঁ বলক 1 মাহৰ মূৰত আজি খুৱাইছোঁ মোৰ গাড়ীখনক বহুত দিন খোৱা নাছিলোঁ তো ছেম একেই হয় আমাৰ মানুহৰ দৰে আপুনি যেতিয়া বেছি টাইম খাব নাপায় তেতিয়াহ'লে আপোনাৰো বেয়া লাগে ন ঠিক তেনেকৈ গাড়ীখনকো 1 মাহ ধৰি যে বহি আছিলে তো ইয়াকো খুৱাই ল'লোঁ আৰু তো গাইজ আপোনালোকক মই এটা কথা কৈছিলোঁ মৰ্ণিং যে
মোৰ পলিউশ্যন চাৰ্টিফিকেট আৰু আপোনাৰ ইঞ্চুৰেঞ্চখন ফেইল হৈছে। তো আগত গৈ আছিলোঁ, আগত মানে কি কয় চেক ইন চলি আছে, তো সেইটো কাৰণে আই এম এক্সট্ৰিমলি চৰি মই দেখাব নোৱাৰিলোঁ। মানে আগত মই নগ'লোঁ, ৰিস্ক ল'ব ইচ্ছা নাই আৰু, কাৰণ পকেটত মাল নাই ন, তো সেইটো কাৰণে নগ'লোঁ আৰু। যোৱাৰ লগে লগে আৰু কি কৰিম, তো একো নাই গাইছ, সেই জেগাটো আপোনালোকে অকণমান টাইম মাইণ্ডত ৰাখি থৈ দিয়ক। মই নেক্সট যেতিয়াই মই ইয়াতে ভিজিট কৰিম তেতিয়াহ'লে মই আপোনাক সেই জেগাটো দেখুৱাম। তো এতিয়া ব'লক বেলেগ এটা জেগাত লৈ যাওঁ। সেইটো এই ঘৰটো যাম বুলি ভাবিছিলোঁ, বাট তাতে কিবা ধুনীয়াকৈ বনাইছে কিবা এখন পাৰ্ক সৰুকৈ, কিন্তু নোযোৱাৰ এইটোৱে কাৰণ হ'ল তাতে কিবা পুলিচ চুলিচ আছে, কিবা মানে পুলিচ নহয় কি ফৰেষ্টাৰবিলাক আছে, মানে এইটো ফৰেষ্ট অফিচৰ কিবা এটা হয় ধুনীয়া। যাম বুলি ভাবিলোঁ, কিন্তু থাম্বনেইলৰ কাৰণে ভাল হ'ল হয় যদি পালোঁ হয় আৰু, তো নাই দিয়ক নাযাওঁ। গুড ইভিনিং গাইজ, মই তেতিয়া কৈছিলোঁ এইকেইটাও আহিছে। কথা হ'ল কি, তেতিয়া যিখিনি ব্লগ কৰিলোঁ নৰ্মেল এক মিনিট ব্লগটো শেষ কৰিব দি। তো একচুৱেলি কি হ'ল, মই তেতিয়া ঘূৰি উঠি ভাবিলোঁ অকণমান ৰেষ্ট লৈ উঠি ইভিনিং টাইমটো অকণমান এনজয়মেণ্ট কৰিম। তো ইহঁতে অকণমান প্লেনিং কৰিছে বোলে এইখন ৰেষ্টুৰেণ্টত আহি কিবা খাব, তো সেইটো কাৰণে আমি আহিলোঁ। এতিয়া চাওঁ কি হ'ল। হ'ব একো নাই গাইজ, এইবিলাক চব এনেকুৱাই আৰু আমি। তো এতিয়া আমি অকণমান ইয়াতে খাওঁ, খাই উঠি বেছি টাইম নকৰোঁ, কালি মোৰ মৰ্ণিং আকৌ মোৰ ডিউটি আছে, তো সেইটো কাৰণে মই যাম। তো অকণমান টাইম আছোঁ। তো গাইজ অকণমান পোহৰটো ভাল অহা নাই, ক্লিয়াৰ অহা নাই, কাৰণ মোবাইল দি কৰোঁ আপোনালোকে গমেই পায়। তো বেলেগ একো অৰ্ডাৰ কৰা নাই, নৰ্মেল এটা চিকেন ফ্ৰাই আৰু ৰুটি। এইফালে একদম বিজনেছমেন বেপাৰী হৈ আছে। তো একো নাই গাইজ, তো ফাইনেলি আমাৰ খোৱা হৈ গ'ল, ময়ো যাম আকৌ। তো ফাইনেলি খোৱা হৈ গ'ল, এতিয়া ৰাতি হ'ল, ঘৰত যাওঁ। কালি মৰ্ণিং আছে এখন যুদ্ধ, সেইখন কৰিব লাগিব, মানে মোৰ ডিউটি আছে। তো গাইজ যিয়ে নহওক সকলোৱে ভালে থাকক, আজি ব্লগটো ইয়াতে শেষ কৰোঁ। নেক্সট ব্লগ আহি আছে অতি সোনকালে। তো আজিৰ কাৰণে বাই বাই। আপোনালোকে মোৰ চাৰ্টটো অলপ বেলেগ পাইছে ন, সেইটো এটা জেকেট হয় একচুৱেলি। তো গাইজ যিয়ে নহওক গাইজ, বাই বাই, গুড নাইট, লগ পাম নতুন এটা ভিডিঅ'ত, বাই বাই।